নমস্কাৰ বন্ধুসকল, ৰাকেশ টেকনিকেল চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এটা ৱেৰিঙত সাধাৰণতে বেচিকেলি কি সামগ্ৰীৰ প্ৰয়োজন হয় সেইখিনি দেখাবলৈ যত্ন কৰিছোঁ। বন্ধুসকল, মোৰ লগত আছে KI ইলেক্ট্ৰিকেল কোম্পানীয়ে আগবঢ়োৱা ফ'কাছ টুল কিট। বন্ধুসকল, আজি এই ফ'কাছ টুল কিটটো মই আপোনালোকক দেখুৱাবলৈ আনবক্সিং কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এইপাত হৈছে চবতকৈ ব্যৱহাৰ যোগ্য। আপোনালোকে এই প্লাছ পাত যিকোনো কামতে ব্যৱহাৰ নকৰাকৈ এই কাম হ'ব নোৱাৰে। এইডাল হৈছে আপোনাৰ স্ক্ৰু ড্ৰাইভাৰ, এইডাল হৈছে আপোনাৰ কাটাৰ প্লাছ, আৰু এইটো হৈছে আপোনাৰ ব্লেক টেপ। ঠিক আছে বন্ধুসকল, এই প্লাছ পাত হৈছে আপোনালোকৰ চবতকৈ কাৰেণ্টটো যাতে হাতত স্পৰ্শ নকৰে সেইকাৰণে এই প্লাছ পাত ব্যৱহাৰ কৰা হয়। প্লাছ আপোনাৰ এই স্ক্ৰু ড্ৰাইভাৰডাল আপোনাৰ দুইফালে আপোনাৰ দুটা থ্ৰেড, এইটো উলিয়াবলৈ এক মিনিট, এইটো আপোনাৰ মাইনাছ বুলি ধৰা হয় আৰু এইটো আপোনাৰ প্লাছ। এই স্ক্ৰুকেইটা আপোনাৰ সাধাৰণতে এই মাইনাছেদি খোলা যায়, সেইকাৰণে আপোনাৰ এই স্ক্ৰু ড্ৰাইভাৰডাল চবতকৈ দৰকাৰী। প্লাছ আপোনাৰ এইটো ব্লেক টেপ, এই ব্লেক টেপটো সাধাৰণতে যিকোনো জেগাত তার এডাল যদি আপোনাৰ লিকেজ হয়, এই লিকেজটো মাৰিবৰ কাৰণে এই ব্লেক টেপটো ব্যৱহাৰ কৰা হয়। প্লাছ এইটো আপোনাৰ ইনভাৰ্টাৰ লগাওঁতে যদি এইটো আপোনাৰ মাজত যদি চুইচ এটাৰ যদি জাম্পাৰ কাটি দিব লগা হয়, এই চুইচটো আপোনাৰ যিডাল জাম্পাৰ থাকে সেই জাম্পাৰটোত আপোনাৰ এই কাটাৰডালেদি এই জাম্পাৰটো কাটি পেলোৱা হয়, যাতে ইটোৰ লগত সিটো যাতে চুইচটো কানেক্ট হৈ নাথাকে। ফ্ৰেণ্ডছ, ভিডিঅ'টো আপোনালোকৰ নিশ্চয় চাগে ভালেই লাগিল। আগলৈও এনেকুৱা ভিডিঅ' আপোনালোকক লগত আগবঢ়াই লৈ যাম। আজিৰ ভিডিঅ'টো যদি আপোনালোকৰ চাই ভাল লাগিছে তেনেহ'লে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো দবাবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, ধন্যবাদ।